গুড মর্নিং গাইজ, এটা বহুতে ভাল খবৰ। যোৱাকালি আসাম কামাণ্ডো বেটেলিয়নৰ এখন নটিছ প্ৰকাশ পাইছে। নটিছখন কি লিখা আছে সেইখিনি চাই লওঁ বলক। আৰু নটিছখনত 15খন ডিষ্ট্ৰিক্টৰ কোন ঠাইত কিমান তাৰিখৰ পৰা ইণ্টাৰভিউখিনি আৰম্ভ হ'ব সেইখিনি প্ৰকাশ পাইছে। মই কৈ দিছোঁ আপোনালোকক। প্ৰথমতে আপোনালোকৰ 15খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ ষ্টাৰ্ট হৈ যাব। বাক্সা আপোনালোকৰ এপ্ৰিলৰ 2 তাৰিখৰ পৰা হ'ব, বিশ্বনাথ আপোনালোকৰ মাৰ্চৰ 31 তাৰিখৰ পৰা, চিৰাং আপোনালোকৰ মাৰ্চৰ 31 তাৰিখৰ পৰা, ধেমাজি আপোনালোকৰ মাৰ্চৰ 31 তাৰিখৰ পৰা, ডিব্ৰুগড় হ'ব মাৰ্চৰ 29 তাৰিখৰ পৰা, ডিমা হাছাও হ'ব আপোনালোকৰ মাৰ্চৰ 25 তাৰিখৰ পৰা, কামৰূপ মেট্ৰ' হ'ব আপোনালোকৰ মাৰ্চৰ 31 তাৰিখৰ পৰা, কাৰ্বি আংলং হ'ব আপোনালোকৰ এপ্ৰিলৰ 4 তাৰিখৰ পৰা, কোকৰাঝাৰ হ'ব আপোনালোকৰ মাৰ্চৰ 26 তাৰিখৰ পৰা, লখিমপুৰ হ'ব আপোনালোকৰ এপ্ৰিলৰ 4 তাৰিখৰ পৰা, মাজুলী হ'ব আপোনালোকৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা, শিৱসাগৰ হ'ব আপোনালোকৰ মাৰ্চৰ 30 তাৰিখৰ পৰা, আৰু আপোনালোকৰ শোণিতপুৰ হ'ব মাৰ্চৰ 31 তাৰিখৰ পৰা, তিনিচুকীয়া হ'ব এপ্ৰিলৰ 6 তাৰিখৰ পৰা, আৰু ওদালগুৰি হ'ব আপোনালোকৰ মাৰ্চৰ 25 তাৰিখৰ পৰা। কিন্তু বৰ্তমান এই নটিছখন যিটো আমাৰ অসম পুলিচ SLPRB ৱেবছাইটত বৰ্তমান এখন নটিছখন মানে পাব্লিছ হোৱা নাই, হয়তো আজি হৈ যাব। গতিকে এটা বহুতে ভাল খবৰ। গতিকে আপোনালোকে প্ৰেক্টিছখিনি ভালকৈ কৰি থাকক। ইণ্টাৰভিউ আৰম্ভ হৈ গ'ল। বাকী 15খন ডিষ্ট্ৰিক্টৰ হয়তো 15 দিনমান হয়তো লাগিব পাৰে, 15 দিন পিছত ষ্টাৰ্ট হৈ যাব। গতিকে প্ৰেক্টিছখিনি ভালকৈ কৰি থাকক। ধুনীয়া সুযোগ এটা।